ঘৰ সাজি লৈছোঁ এতিয়া সাজিম চোতাল এয়া বাহনি লৈ লৈছোঁ নমস্কাৰ সকলোকে আকৌ আহিলোঁ মই নতুন এটি ব্লগ ভিডিঅ' লৈ আৰু যোৱাকালি ভিডিঅ' কৰা নহ'ল পৰহিৰ ভিডিঅ'হে মই যোৱাকালি দিছোঁ দেই আৰু এতিয়া মই ভিডিঅ'টো অকণমান দেৰিকৈ আৰম্ভ কৰিলোঁ মানে ধুনুক ৰাতিপুৱাই খুৱাই বুৱাই ধুনীয়াকৈ স্কুলত থৈ আহিলোঁ আৰু মই এইফালে ছাগলীকেইটা এৰি দিছোঁ ইয়াত দেখিছেনে একদম আছেগৈ মানে এতিয়া মই অকণমান সময় চাম 5 মিনিটমান তাৰপিছত সিহঁতক বান্ধি কেনে ঘৰৰ কাম ঢেৰ পৰি আছে জানেনে বৰষুণ যিহেতু দি আছে কালিও ৰ'দ দিছিল বাৰু পৰহিও ৰ'দ দি আছে কিন্তু মই ঘৰ মুচিব পৰা নাই বেলেগ মানে চাফা তাফা কৰোঁতে কাপোৰ কানি ধুওঁতে আৰু যিহেতু ঘৰত ধুনুক ৰখা মানুহ নাই তাইৰ লগত খেলি থাকোঁতে মোৰ বহুতখিনি সময় গুচি যায় সেইকাৰণে আজি ভাবিছোঁ ঘৰ চৰ মুচিম আৰু ঢেৰ কাম আছে মই আপোনালোকক দেখুৱাই থাকিম বাৰু আৰু যিহেতু মই ঘৰতে থাকোঁ বাহিৰত ক'তো কাম চাম কৰিবলৈ নাযাওঁ সেইকাৰণে ঘৰৰ যি কাম কৰোঁ তাকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব আৰু এইফালে ছাগলী তাগলী বান্ধিব আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰ সাজি লৈছোঁ এতিয়া সাজিম চোতাল এয়া বাহনি লৈ লৈছোঁ এতিয়া চোতাল তোতাল সাজি কিনে ধুনীয়াকৈ পৰিষ্কাৰ কৰি কিনে তাৰপিছত যাম মাটি আনিবলৈ আৰু মাটি আনি কিনেতো জানেই আৰু ঘৰ মুচিব লাগিব যিহেতু মাটিৰ ঘৰ এইফালে চোতালটো সাজি লওঁ প্ৰথমত তাৰপিছত মাটি আনিব ফাইনেলি মোৰ চোতাল সাজা হৈ গ'ল আৰু মোৰ হাতৰ অৱস্থা চাব দেই আছোঁ
হাতেদি যিহেতু পিছৰ জাবৰখিনি উঠাই দিলোঁ, মানে প্ৰথমতে ঝাৰুৰ লগতে উঠালোঁ, নুঠিলে আধাখিনি উঠিছে, সৰু সৰু জাবৰবিলাক থাকি গ'ল আৰু যিহেতু মাটিটো ভিজা হৈ আছে সেইকাৰণে হাতেদি উঠাই দিলোঁ। আৰু ইফালে চোতাল সাজা হৈ গ'ল। ইয়াত চাওক কিমান জাবৰ ওলাইছে, ইমান ডাঙৰ চৰিয়াটো পূৰা এক চৰিয়া জাবৰ ওলাইছে, দেখিছেনে? এতিয়া মই জাবৰখিনি পেলাই আহোঁগৈ, তাৰপিছত যাম মাটি কাটিবলৈ, ঘৰ মুচিবৰ কাৰণে। ইমান বেছি ভাগৰ লাগিছে। মাটিখিনি আনাৰ পিছত আকৌ যাব লাগিব আৰু এক বাল্টিং আনিব লাগিব। এতিয়া এক বাল্টিং আনিছোঁ আৰু যিহেতু বৰষুণ বতৰ সেইকাৰণে আৰু বৰষুণ দি থাকিলেতো ঘৰ মুচিব নোৱাৰি, সেইকাৰণে ভাবিছোঁ অকণমান ডাঠকৈ মুচি দিম যাতে পুটুককৈ মোচাখিনি গুচি নাযায় আৰু দুদিনমান নুমুচিলেও যাতে ধুনীয়া হৈ থাকে ঘৰখন। সেইকাৰণে আকৌ এবাৰ মই মাটি আনিবলৈ যাম আৰু এতিয়া এইখিনি মাটি আনিছোঁ মই। এক বাল্টিং হয়, এতিয়া পানী দি কিনে ধুনীয়াকৈ ভিজাই দিম আৰু মোৰ ইমান বেছি ভাগৰ লাগিছে নহয় কি ক'ম। তেতিয়া মাটিখিনি ধুনীয়াকৈ পানীৰ লগত ভিজাই থৈ যাওঁ, আকৌ এক বাল্টিং আনিবলৈ যাম। এতিয়া বেছি পানী নিদিওঁ, অকণমান পানীয়ে দিম, নহ'লে পূৰা গিলগিলীয়া হৈ যাব। মই পূৰা গিলগিলীয়াকৈ নুমুচোঁ, অকণমান টাইটকৈ মুচিম যাতে মোচাখিনি ধুনীয়া হয়। মাটিখিনি অকণমান ভিজাই থ'লে তাৰমানে বৰ ধুনীয়া হয় মুচিবলৈ, সেইকাৰণে এইখিনি ভিজাই থৈ দিছোঁ। এতিয়া যাই কিনে আৰু এক বাল্টিং লৈ আনিম, এইখিনি দি প্ৰথমত মুচি ল'ম, তাৰপিছত এইখিনিৰ লগত মুচিম, অলপ ডাঠকৈ মুচিম তাৰমানে। আৰু গোবৰ মানে অকণমানেই আছে, গোবৰ বেছি নাইয়ে যিহেতু, সেইকাৰণে এনেকৈ মুচিব লাগিব। আৰু গোবৰৰ বৰ হাহাকাৰ ইয়াতে, মানে এনেকৈ গৰু এনে আহে, গৰু খাবলৈ আহে, মানে ঘাঁহ খাইকৈ গুচি যায় আৰু গোবৰ পাবলৈ বৰ টান, গোবৰ বিচাৰি যাব লাগে। এতিয়া মই অকলে এতিয়া গোবৰ বিচাৰি যাবলৈ সময় নহয়গৈ, একদম মানে বহুত দূৰত আছে গোবৰ পাব লগা জেগাটো, সেইকাৰণে আৰু মই গোবৰ বিচাৰি নাযাওঁ, ইয়াতে যি পাওঁ তাৰ লগতে মুচি দিওঁ ধুনীয়াকৈ।